এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো ৩ ছেপ্টেম্বৰৰ পৰা ফুল্লুংবুথৰ নাট মহোৎসৱ ২৪ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'ব নাট মহোৎসৱ নাট্যদল আকৰ উদ্যোগত ৭ ছেপ্টেম্বৰলৈ এই মহোৎসৱ দ্বিতীয়বাৰৰ বাবে অসমত ফুল্লুংবুথৰ নাট মহোৎসৱত পৰিৱেশন হ'ব কেইবাখনো দেশৰ নাট উপস্থিত থাকিব আমেৰিকা পোলেণ্ড শ্ৰীলংকা অষ্ট্ৰেলিয়াৰ নাট্যদল ফ্ৰান্স টিউনিছিয়া আৰু ভাৰতৰ নাট্যদলেও ল'ব অংশ বহুকেইখন গুৰুত্বপূৰ্ণ নাটক হ'ব মঞ্চস্থ নাটকৰ শক্তিৰে সাংস্কৃতিক প্ৰতিবন্ধকতা আঁতৰোৱাৰ প্ৰয়াস সাৰ্বজনীন বুজাবুজিৰ উন্নয়নত গুৰুত্ব আৰু অনুষ্ঠিত হ'ব থিয়েটাৰ ফোৰাম পাৰফৰ্মেন্স আৰ্ট হ'ব থিয়েটাৰ চিম্পজিয়াম ফিজিকেল থিয়েটাৰ ৱৰ্কশ্বপ এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছো ৩ ছেপ্টেম্বৰৰ পৰা ফুল্লুংবুথৰ নাট মহোৎসৱ ২৪ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'ব এই নাট মহোৎসৱ নাট্যদল আকৰ উদ্যোগত ৭ ছেপ্টেম্বৰলৈ এই মহোৎসৱ দ্বিতীয়বাৰৰ বাবে অসমত ফুল্লুংবুথৰ নাট মহোৎসৱত পৰিৱেশন হ'ব কেইবাখনো দেশৰ নাট উপস্থিত থাকিব আমেৰিকা পোলেণ্ড শ্ৰীলংকা অষ্ট্ৰেলিয়াৰ নাট্যদল ফ্ৰান্স টিউনিছিয়া আৰু ভাৰতৰ নাট্যদলেও ল'ব অংশ বহুকেইখন গুৰুত্বপূৰ্ণ নাটক হ'ব মঞ্চস্থ নাটকৰ শক্তিৰে সাংস্কৃতিক প্ৰতিবন্ধকতা আঁতৰোৱাৰ প্ৰয়াস সাৰ্বজনীন বুজাবুজিৰ উন্নয়নত গুৰুত্ব আৰু অনুষ্ঠিত হ'ব থিয়েটাৰ ফোৰাম পাৰফৰ্মেন্স আৰ্ট হ'ব থিয়েটাৰ চিম্পজিয়াম ফিজিকেল থিয়েটাৰ ৱৰ্কশ্বপ environmental sensitization workshop আছে নাটকৰ ফোৰাম আছে নাটকৰ চিম্পজিয়াম আছে পাৰফৰ্মেন্স আৰ্ট আছে আৰু নাটকৰ প্ৰদৰ্শন আছে আমি ৩ পৰা ৭ তাৰিখলৈকে নিৰৱচ্ছিন্নভাৱে ৰাতিপুৱাৰ পৰা আমাৰ এই নাট মহোৎসৱটিৰ কৰ্মখিনি আৰম্ভ কৰিবলৈ লৈছোঁ কলাক্ষেত্ৰতে গোটেইখিনি হ'ব তাৰ লগতে কলেজ কেইখনত দুখন কলেজ আছে সোণাপুৰ কলেজ আৰু জেন কলেজ বৰপুৰ তাতে দুটি এনভাইৰনমেণ্টেল সেন্সিটাইজেশ্যন ৱৰ্কশ্বপ হ'ব আৰু সেই নাট মহোৎসৱটিৰ নাম হ'ল ফুল্লুংবুথৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ ব্ৰহ্মপুত্ৰ নদী আমাৰ অসমৰ আয়ুস ৰেখাস্বৰূপ সেই ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি আমাৰ সভ্যতা সংস্কৃতি গঢ় লৈ উঠিছে আৰু সেইবাবে আমি নাটকখনৰ যিটো ফেষ্টিভেল নাট মহোৎসৱৰ নামটো ফুল্লুংবুথৰ হিচাপে ৰাখিছোঁ এই ফুল্লুংবুথৰ নাট মহোৎসৱটি আমি প্ৰতি বছৰে অনুষ্ঠিত কৰিম বুলি আশা কৰিছোঁ এই বছৰ আমাৰ লগত ইয়াত নাট মঞ্চস্থ কৰিবলৈ উপস্থিত হ'বহি পোলেণ্ডৰ এটা টীম US-ৰ এটা টীম শ্ৰীলংকাৰ 3টা টীম আৰু আমাৰ এখন নাটক আছিল ফ্ৰান্স অষ্ট্ৰেলিয়া শ্ৰীলংকা আৰু ইণ্ডিয়াৰ কলাবৰেশ্যনৰ এটা কাম আমি যোৱা এপ্ৰিল মাহত কৰিছিলোঁ আমাৰ অসমতে তাৰ যিখন নাটক আছিল 4খন দেশৰ সহযোগিতাৰে আমি অনুষ্ঠিত কৰিছিলোঁ সেইখন থাকিব আৰু অসমৰ কেইবাখন নাট থাকিব আমাৰ নাট্যদলটোৰ এখন ছুটি নাটক আছে ঠিক সেইদৰে এইবাৰ এই ফেষ্টিভেলটিত উপস্থিত হ'বলগীয়া আৰু কেইটামান দল আছিল তেখেতসকল বিশেষ কাৰণবশতঃ আমাৰ ইয়াত উপস্থিত হ'ব নোৱাৰিলে তাৰে আমি নাম ল'ব লাগিব ইৰাণৰ এটি দলৰ নাম ইৰাণৰ দলটি আমাৰ মাজত উপস্থিত হ'ব নোৱাৰিলে তেখেতসকলৰ অসুবিধাৰ বাবে মংগোলীয়ৰ দল এটাৰ লগত আমাৰ যোগাযোগ হৈছিল তেখেতে আহিম বুলি কথা বতৰা দিলে তেখেতসকলৰ পলিটিকেল চিটুৱেশ্যনৰ কাৰণে আহিব নোৱাৰিলে ঠিক সেইদৰে আমাৰ কাষৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ এটি মহাকথা আছিল তেখেতসকলেও তেওঁলোকৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে উপস্থিত হ'ব নোৱাৰিলেহি ঠিক সেইদৰে ব্ৰাজিলৰ এটি মহাকথা আছিল তেখেতসকলেও আমাৰ ইয়ালৈ আহিব নোৱাৰিলে তেখেতসকল আহিব নোৱাৰিলে যদিও আমি এই অনুষ্ঠানটি সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ যিসকল আহিছে তেখেতসকললৈ আমি আয়োজন কৰিব বিচাৰিছোঁ আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক